হাই, মই বিকাশ কলিতা। আপোনালোকে চাই আছে দেশী এণ্টাৰটেইনমেণ্ট চেনেলটো। মই আজি বিশেষ কথা এটা ক'ম। আপোনালোকে চাই থাকিব। তাৰে আগত এটা আহক ভিডিঅ'টো চাওক। মই বিকাশ কলিতা। আপোনালোকে চাই আছে দেশী এণ্টাৰটেইনমেণ্ট চেনেল ন। ভিডিঅ'বোৰ যদি ভাল লাগে প্লিজ লাইক, কমেণ্ট এণ্ড ছাবস্ক্ৰাইব কৰিব, লগতে শ্বেয়াৰো কৰিব। আজি মই অলপ অসম চৰকাৰৰ বিষয়ে ক'ম। বিজেপি চৰকাৰ যেতিয়া আহিছিল 2017 চনত, নতুনকৈ সিহঁতে শ্লোগান দিছিল জাতি মাটি ভেটি ৰক্ষাৰ বাবে শ্লোগান দিছিল। কিন্তু আজি কি কৰিলে? জাতি ৰক্ষা কৰিব নোৱাৰিলে, মাটিও ৰক্ষা কৰিব নোৱাৰিলে আৰু ভেটিও ৰক্ষা কৰিব নোৱাৰিলে। যিটো সময়ত বাংলাদেশী খেদিব লাগে বা NRCৰ কাম চলি আছিল, সেইটো সময়ত আকৌ হিন্দু বাংলাদেশৰ পৰা আনি ইয়াত 5 লাখ জমা কৰিব। কি হ'ল? কি চৰকাৰ এখন? কি চৰকাৰখনৰ কিবা বেয়া হৈছে নেকি? প্ৰব্লেম হৈছে নে কিবা হৈছে এইটো? আৰু সৰ্বানন্দ সোণোৱাল, আপোনাক মই যদি ভিডিঅ'টো কাষত যাবে প্লিজ ৰিপ্লাই কৰিব। কিয় 5 লাখ বাংলাদেশী আনিব বিচাৰিছে? যিটো সময়ত অসমত মাটি নোহোৱা হৈছে বা ভেটি নোহোৱা হৈছে, আপুনি কি পাহাৰ কাটি পেলাই পাহাৰৰ প্ৰকৃতিবিলাক ধ্বংস কৰি পেলাই বাংলাদেশী থব নে কি কৰিব? ইয়াত এটা বাংলাদেশীও সোমাব নোৱাৰে। সোমালে অসমীয়াৰ অকাত দেখা হ'ব আপোনালোকে।